Hello guys, welcome back to my YouTube channel Chitralekha Udyanत official কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আপোনালোকক আজি মই দেখুৱাই আছো মজা কালি এখন ঠাইত ফুৰিব গৈছিলো সেই ঠাইত কেনেদৰে কি কৰিছো আপোনালোকে চাই থাকিব আপোনালোকক মজা কালি ভিডিঅ' কেইটা দেখুৱাব নোৱাৰিলো এনে ভিডিঅ'টো বনাই থৈ দিলো তো আজি আপোনালোকে চাই থাকিব মই ভিডিঅ'টো দেখুৱাই আছো কেনেদৰে লাগে জনাব আপোনালোকে দেখিব পাইছে মই এতিয়া ৰিলছ বনাই আছো এইটো ৰিলছ দি দিছো ইনষ্টাগ্ৰামত আৰু মই এতিয়া আছো তেজপুৰ চিত্ৰলেখা উদ্যানত এয়া চাওক কিমান ধুনীয়া সেউজীয়া হৈ আছে আৰু ইমান ৰ'দ আজি মানে আমি দুজনীয়ে সেইটো কাৰণে অলপ সময়টো পাৰ হওক বুলি আমি দুজনীয়ে সোমাই গৈছো পাৰ্কত মই চাইছো যেতিয়া আপোনালোককো দেখুৱা বুলি সোমাইছো আৰু চাওক ভিডিঅ'টো বনাইছো ভিডিঅ' বনাম বুলিতো অহা নাই তথাপিও আপোনালোকক দেখুৱাই দিছোঁ মই চাইছোঁ যেতিয়া ভাল লাগিছে ভিডিঅ'টো মই ইমান দীঘলকৈ বনোৱা নাই বাৰু তথাপিও যিখিনি বনালোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভাল লাগিছে কিমান ধুনীয়াকৈ সজাই ৰাখিছে চাৰিওফালে ফুলৰ পুলি ৰুই থৈ দিছে ধুনীয়া ধুনীয়া আৰু ফটো কেইখনমান উঠিলোঁ ৰিলছ বনালোঁ এয়া চাওক ইয়াত সুপৰ্ণখা লিখা আছে আগত আমি অহা নাছিলোঁ মই অহা নাছিলোঁ মাইনাও অহা নাছিলে ভণ্টিয়ে তথাপি আজি আহিছোঁ যেতিয়া সোমাইছোঁ চাওকচোন কিমান ধুনীয়া সেউজীয়া হৈ আছে আৰু ৰ'দটো মানে আজি বহুত দিছে মানে আৰু ইফালে চাওক এইটো চুইমিং পুল আছিল এতিয়া বন্ধ হৈ আছে নাজানো কিয় আৰু ইফালেদি আমি অলপ ফুৰি লওঁ আমি দুজনী ইয়াতে মানে বহুত সময় পাৰ কৰিলোঁ কিন্তু ভিডিঅ'টো বনোৱা নহ'ল ভিডিঅ' বনাই থাকিবলৈ মন নগ'ল ফুৰি ভাল লাগিল সময়বোৰ পাৰ হ'ল আৰু লাষ্টত এইটোকে ৰিলছটো দি পেলাই আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ